গাইস মই এনে এটা ভিডিঅ' লাগে তাৰপিছত আহি পেলাই মই অলপ এনে ধুনীয়া লাগিছে, দেখি ভাল লাগিছে, এটা পৰিৱেশ এটা হৈ গৈছে, ধুনীয়া ভাল লাগিছে আৰু মই অলপ বজাৰ কৰিম বুলি ওলালোঁ আৰু সকলোৰে দীপাৱলী বহুত বহুত শুভকামনা থাকিলে আৰু দেখিছে টাউনখন কি ধুনীয়া দীপাৱলী ক'বলৈও একো নাই, ক'বলৈও নাই আৰু কিনো ক'ম, সেয়াই আৰু ইমানখিনি আৰু লাইক কমেণ্টছ